সাধাৰণতে এটিএম কাৰ্ড এখন যেতিয়া এক্সপায়াৰ হৈ যায় আৰু নতুন এখন এটিএম কাৰ্ড যেতিয়া আপুনি ৰিচিভ কৰে, সেই কাৰ্ডখনৰ পিন জেনেৰেট কৰিবৰ কাৰণে আপুনি এটিএম মেচিনলৈ যাবলগীয়া হয়, তাত লাইন পাতিবলগীয়া হয়। কিন্তু ঘৰতে বহি আপুনি পিন জেনেৰেট কৰি ল'ব পাৰে। মোৰ ইউকো বেংকৰ এটিএম কাৰ্ডখন এক্সপায়াৰ হৈ গৈছিলে আৰু মই নতুন এখন এটিএম কাৰ্ড ৰিচিভ কৰিলোঁ। এতিয়া এই কাৰ্ডখনৰ পিন জেনেৰেট কৰিবৰ কাৰণে এটিএম মেচিনত গৈ লাইন পাতি থকাৰ মোৰ সময় নাই। গতিকে মই ইয়াৰ পিন জেনেৰেশ্যনটো ঘৰতে বহি কৰি ল'লোঁ। কেনেকৈ কৰিলোঁ মই গোটেইখিনি ভিডিঅ'টোত কৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰথমে গুগল ক্ৰমটো খুলি লওক। ইয়াত সাৰ্চ কৰিব ইউকো বেংক পিন। প্ৰথম যিটো ৱেবছাইট আহিব www.yokobank.in, এই অফিচিয়েল ৱেবছাইটটোত ক্লিক কৰি ল'ব। ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যন আহিব। আই এগ্ৰীত ক্লিক কৰি প্ৰচিড কৰি ল'ব। ইয়াৰ পাছত দুটা অপশ্যন আহিব। প্ৰথমটো হৈছে এপ্লাই ফৰ নিউ ডেবিট কাৰ্ড আৰু দ্বিতীয়টো হৈছে জেনেৰেট গ্ৰীণ পিন। আমাক যিহেতু পিন জেনেৰেশ্যন কৰিব লাগে, গতিকে মই জেনেৰেট গ্ৰীণ পিনত ক্লিক কৰি ল'লোঁ। ইয়াত এতিয়া এটিএম কাৰ্ডখনৰ ডিটেইলছখিনি ইয়াত ফিল কৰিব লাগিব। কাৰ্ড এক্সপায়াৰী ডেটটো দিব লাগিব, একাউণ্ট নাম্বাৰটো দিব লাগিব, তাৰপাছত নিউ পিনটো দিব লাগিব। আপুনি যিটো পিন ছেট কৰিব বিচাৰে সেইটো দিব লাগিব, কনফাৰ্ম কৰিব লাগিব। তাৰপাছত কেপচা দি পেলাই চেণ্ড OTP মাৰিলে আপোনাৰ মোবাইল নম্বৰত এটা OTP যাব। মই গোটেইখিনি এতিয়া কৰি দেখুৱাইছোঁ। ইয়াত মই OTPটো ফিল কৰি ল'লোঁ। OTPটো ফিল কৰি ছাবমিটত ক্লিক কৰি দিলোঁ। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত এটা মেছেজ আহিছে, থেংক ইউ নয়নমণি ৰাজবংশী ফৰ ইউজিং ইউকো বেংক ৱেবছাইট। ইউ হেভ ছাকচেছফুলি চেঞ্জ দ্য পিন ফৰ ইয়ৰ কাৰ্ড নাম্বাৰ ইমান। প্লিজ ডু নট শ্বেয়াৰ ইট এনিৱান। মই অ'কে মাৰি দিলোঁ। মোৰ পিন জেনেৰেটফুলি ক্ৰিয়েট হৈ গ'ল। এনেকৈ আপুনি ঘৰতে বহি ইউকো বেংকৰ এটিএম কাৰ্ডৰ পিন জেনেৰেট কৰিব পাৰিব। বেংকত গৈ বা এটিএমত গৈ লাইন পাতি পিন জেনেৰেট কৰাৰ কোনো প্ৰয়োজন নাই। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ আৰু টেকনিকেল ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব পাৰে।